খুৰা কেনেকুৱা লাগিলে খাই মিক্সটো? খুব ভাল লাগিল। বস্তুবিলাক ভালকে বনোৱা। মোৰ ঘৰ আৰু এওঁৰ ঘৰ আচ্ছা আচ্ছা। মইহে ক'ম কেতিয়াবা ইচ্ছা কৰিলে ইয়াতে খাবৰ কাৰণে আহোঁ আমি। একদম ফ্ৰেছ পোৱা যায় ইয়াতে আৰু বিশেষকৈ আপোনালোকৰ মানে ব্যৱহাৰটো ভাল। বহুত ভাল লাগে মোৰ ঘৰ বিলাসী আপোনাৰ বিলিচিব। আচ্ছা আচ্ছা। গুড মৰ্ণিং সকলোকে। মই এতিয়া আছোঁ ধনতলা বজাৰ। বহি আছে বৰষুণ আহি আছে এইফালে পুৰা তাৰ মাজতে পুৰা এনেকৈ বহি আছে কাৰণ জীৱনটো সকলোৰে কাৰণে সহজ নহয়। আমি যেনেকৈ কষ্ট মানে ইমান কষ্ট কৰোঁ আমিয়ে বেছি কষ্ট কৰোঁ নেকি, কিন্তু ইহঁতক দেখা পালে লাগে মানে ইহঁতৰ নিচিনা আৰু কম আৰু মই আৰু কি কি শাক চব্জি পোৱা যায় বজাৰৰ ভিতৰত ফল ল'লোঁ। কি হ'ল মানে পানী কমাৰ নামেই নলয় আজি এনেকুৱা হৈছে। আহিয়ে আছে। 100 কি কৰোঁ উপায় নাই ৰখি আছে তিনিটা 100 টকা তিনিটা 100 লাগিলে আহিব। ভাল কাম কৰে। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি ধনতলা বজাৰ আছিলে আৰু ধনতলা বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চেলি তো আজি আপোনালোকে মোৰ দোকানত পাব এইবিলাক আম আছে, লোকেল আমবিলাক শেষে হ'ল, বেছি নাই আৰু লোকেল হয় আম একচুৱেলি এইবিলাক। চ' এইবিলাক কেঁচা মিঠা আম, ভোগ আম, লাগিলে আহিব আপোনালোকে। তাৰপাছত অমিতা আছে, এইবিলাক ভাল ভাল অমিতা হ'ব। তৰমুজ আছে এইফালে আৰু বেদেনা আছে এইবিলাক বেদেনা। তাৰপিছত এইবিলাক হ'ল আপোনাৰ আমাৰ ফালে জামুৰী বুলি কয়, কিন্তু ইয়াতে ৱাটাৰ আপেল বুলি কয় এইবিলাক। আৰু মধুৰিআম আছে, এইবিলাক ডাঙৰ ডাঙৰ মধুৰিআম। আপেল আছে এইফালে এইবিলাক হৈছে লোকেল তিয়ঁহ। এইবিলাক চাওক লোকেল তিয়ঁহ, আজি লৈ আহিছোঁ একদম বজাৰৰ পৰা, একদম ফ্ৰেছ। লাগিলে আহিব আপোনালোকে। এইবিলাক ঔটেঙা আছে, নেমু, এইটো হ'ল বাকলি থকা তেতলি, আৰু আলু আছে, লোকেল আলু, লেচু আছে, এইবিলাক লিচু। লাগিলে আহিব আপোনালোকে। এইবিলাক লিচু আছে, ইফালে আছে আৰু লিচু। এইবিলাক লাগিলে আহিব আপোনালোকে। তাৰপিছত বগৰী, এইবিলাক শুকান বগৰী আছে, এইবিলাক চাওক শুকান বগৰী, লাগিলে আহিব পাৰে আপোনালোকে। তাৰপিছত ৰঙালাও আছে এইবিলাক, আৰু এইবিলাক হ'ল কোমোৰা, চব্জি খোৱাৰ কাৰণে কোমোৰা, লাগিলে আহিব আপোনাৰ। এইবিলাক হ'ল লোকেল আম, আচাৰ বনোৱাৰ কাৰণে একচুৱেলি ভাল। মেইনলি আমবিলাক কেঁচা আমেই, জাষ্ট খালি গছৰ পৰা পাৰি লৈ অহা হ'ল। এইবিলাক চাওক, অলপ অলপ কালাৰ অহা ষ্টাৰ্টেই কৰিছে, মানে লাহে লাহে পকিব আৰু কেইদিনমান পিছত। এইবিলাক অলপ অলপ কালাৰ আহিছে, মানে কেইদিনমান পিছত পকিব আৰু এইবিলাক। এইটো লোকেল আম হয় এইবিলাক, একদম এই জাষ্ট গছৰ পৰা পাৰি অনা হ'ল এইবিলাক। ভাল ভাল মালভোগ কল আছে, এইবিলাক চাওক মালভোগ কলবিলাক কালাৰ চাওক, লাগিলে আহিব আপোনালোকে। এইফালে আছে আৰু এইফালে ডাব আছে, এভেইলেবল আছে ডাব, লাগিলে আহিব আপোনালোকে। ডাবত আপোনাৰ পানীৰ পৰা আৰম্ভ কৰি কিনে মালাই গোটেইখিনি খাব পাৰিব। আপোনালোকক যেনেকুৱা ডাব লাগে সেনেকুৱা পাব আহিলে মোৰ দোকানত এতিয়া। আৰু এটা বস্তু আপোনাক দেখুৱাইছোঁ, লেচু। এইবিলাক চাওক কেনেকৈ শুকাই গৈছে, এদিনতে শুকাই গৈছে এইবিলাক। গম পাই চাগে যে লেচুবিলাক যিমান মানে পুৰণি হয়, তেতিয়া মিঠাটো বেছি হৈ যায়। দোকান আমাৰ খোলা হৈ গ'ল আৰু চব বস্তু ওলাই হ'ল। তো আমাৰ ইয়াতে আজি বাইদেউহঁতে খাব আহিছিলে, ইফালে খুৰা আছে। খুৰা কেনেকুৱা লাগিলে খাই মিক্সটো? খুব ঠিক ভাল আছে। লাগিল। আশা কৰোঁ আগলৈ আৰু খাম, নহয়? তোমালোকে চেষ্টা কৰা বহুত বেছিকৈ হেৰি কৰি দিয়া, বস্তুবিলাক ভালকৈ বনোৱা ন। ক'ৰ পৰা আহিছিলে? আমি আচলতে বিলাচীপাৰাৰ পৰা আহিছোঁ। ঘৰ আপোনাৰ বিলাচীপাৰাত? মোৰ ঘৰ আৰু এওঁৰ ঘৰ। আচ্ছা আচ্ছা আচ্ছা। মোৰ জামাই ছোৱালী।
অঁ আচ্ছা 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 ঠিক আছে অঁ তো আপোনালোকে আহক খাব পাৰে আহিলে ইয়াতে বাইদেউ আমি সদায় আহো ইফালে আহিলে আমি ইয়াতে খোৱাই তাতে সোমাওঁৱেই আৰু আমি বুঢ়ীহে কম কেতিয়াবা ইচ্ছা কৰিলে ইয়াতে খাবৰ কাৰণে আহোঁ আহো আমি ঘৰৰ পৰা মানে একদম ফ্ৰেছ পোৱা যায় অঁ ইয়াতে আহিলে খুচি হ'ব এইটো এটা ডাঙৰ প্লাছ পইণ্ট হয় সেইটো ভাল কথা আৰু বিশেষকৈ আপোনালোকৰ মানে ব্যৱহাৰটো ভাল বহুত ভাল লাগে বিহেভিয়াৰ আমি ইয়াতে নিজৰ মানে নিজৰ লাগে ইফালে গ'লে ইয়াতে গাড়ী ৰখাই পেলাই মানে ৰখাই দিম আৰু হয় এনে দাদাৰ ঘৰ আপোনাৰ অভয়াপুৰী এনে মোৰ ঘৰ বিলাসী হয় আপোনাৰ বিলিচিব আচ্ছা 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 উকিল মানুহ অঁ বাইদেউ মানে অভয়াপুৰীৰ হয় মানে অলপ গুৱাহাটীত আছিল আকৌ অঁ মানে দেউতাহঁত এতিয়া চেটেল হৈছে অভয়পুৰী আচ্ছা 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 বিএছচি মই গুৱাহাটীত সেই তাতে ৰেডিঅ' স্কুলো আৰ্টিষ্ট তাতে এইবিলাক ৰেডিঅ' মই ছিংগাৰ হয় নে আচ্ছা আচ্ছা আপুনি অঁ গানো গায় আপুনি তো ঠিক আছে এনে অঁ বঢ়িয়া আৰু ডাঙৰ হওক আশা কৰোঁ আপোনালোকৰ ভাল হওক আশা কৰি আৰু ডাঙৰ কৰক তে আপোনালোকে খাব বিচাৰিলে আহিব পাৰে আমাৰ ইয়াতে আমাৰ দোকানৰ লোকেশ্যনটো হ'ল চালবাৰী একচুৱেলি চালবাৰী হাইৱেৰ লগতে দোকানখন হয় ইয়াতে যদি খাব বিচাৰে আহিলে হ'ল ইয়াতে আহিলে আপোনালোকে ছিজনেল যিখিনি ফ্ৰুটছ হয় গোটেইখিনি খাব পাৰিব মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী বুলি কয় এইখিনি তো আপোনালোকে চালবাৰী সিফালৰ পৰা আহিলে চালমাৰী ছাইডৰ পৰা আহিলে চালবাৰী চকটো পাৰ হ'ব লাগিব চালবাৰী চকটো পাৰ হৈ আহিয়ে লেফ্ট ছাইডে 2 নম্বৰ দোকানখন মোৰ হয় এইটো ৰাস্তাত আহি কিনে ইয়াতে হ'ব মোৰ দোকানখন আহি কিনে ইয়াতে এনেকৈ বহি কিনে খাব পাৰিব আৰু আপোনালোকে যদি ধুবুৰী বিলাচীপাৰা চাপৰ বহুলপুৰ কোকৰাঝাৰ সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে চালগুৰি চক পাৰ হৈ আহিব লাগিব তালগুৰি চকটো পাৰ হৈ আহি কিনে চালবাৰী নপোৱাৰ আগত ৰাইট ছাইডত 2 নম্বৰ দোকানখন মোৰ হয় এইটো ৰাস্তাত আহি কিনে এই ইয়াতে হাইৱেৰ লগতে পাব একদম নেশ্যনেল হাইৱেৰ লগতে মোৰ দোকানখন ইয়াতে পাব তো আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ নতুন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম ধন্যবাদ